এভৰিৱান, কেনেকুৱা খবৰ? আশা কৰিছো আপোনাৰ সকলোৱে ভালেই আছে আৰু আপোনালোকে এতিয়া চাই আছে মোৰ জীৱনৰ কাহিনী। মই আজি ৰাতিপুৱাৰ পৰা মোৰ ভিডিঅ'টো মানে ব্লগটো আৰম্ভ কৰিছো। এতিয়া বহুত সময় হ'ল, 9:30 হৈ গ'ল, কিন্তু মোৰ নহয় ঘৰৰ কাম এটাও হোৱা নাই। ৰাতিপুৱা শুই উঠি পিনে অকল চাহকণ খালো। চাহকণ খোৱাৰ পিছত টিভিটো খুলি বহিলো টিভি চাবলৈ। মানে কালি ৰাতি বহুত জোৰকে বৰষুণ দি আছিলে আমাৰ ইয়াত, সেইটো কাৰণে চিগনেল নাছিলে, সেইটো কাৰণে মানে মোৰ চিৰিয়েলবিলাক অলপ চোৱা নহ'লে। ৰাতিপুৱাই মানে টিভিটো খুলি লৈছোঁ আৰু চিৰিয়েলকেইটা চাই পিনে কমপ্লিট কৰোঁ। ডেইলি চোৱা চিৰিয়েলবিলাক নহয় কমপ্লিটকৈ নাচালে ভাল নালাগে, হয় নাই? সেইটো কাৰণে টিভিটো খুলি ল'লোঁ। কিন্তু এতিয়া মোৰ চব কাম আছে জানেনে, ঘৰৰ বিচনা উঠোৱা নাই, ঘৰৰ ঝাৰু মাৰা নাই। এনেই ৰাতিপুৱা বাহিৰ ঘৰটো অলপ সাৰিছিলোঁ, কিন্তু ভালকৈতো সাৰিব লাগিব ন, সেয়া সৰা নাই। বাচনো অলপ ধুবলৈ আছে, কিন্তু বাচন ধুবলৈ নহয় বহুত অসুবিধা হৈছে। মই দেখাইছোঁ আমাৰ কলপাৰ, আৰু আমাৰ কলপাৰৰ অৱস্থাটো চাওক। পুৰা ইমান বৰষুণ দি আছে, কৈছোঁ নহয় কালিৰ পৰা বৰষুণ দি আছে আৰু ওপৰত টিন নাই। মই সেইটো কাৰণে ইয়াত বাচন ধুবলৈ এতিয়ালৈকে যাব পৰা নাই, ইমান লেতেৰা হৈ আছে ন। আপোনালোকে নাভাবিব সদায় মই এনেকৈ লেতেৰাকৈ থওঁ। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, সেইটো কাৰণে ঝাৰু মাৰিবলৈ পোৱা নাই। আৰু এইটোতো হাৱা অহা ছিজন জানেই, পুৰা পাত পৰি আছে চাউলফালৰ পৰা, পুৰা মানে লেতেৰা হৈ আছে। সেইটো কাৰণে মই এতিয়া বাট চাই আছোঁ বৰষুণটো অলপ কমক, কমিলে মই গৈ পিনে বাচনকেইটা ধুম, এই পাতবিলাক সাৰিম, সাৰি পিনে জেগাটো চফা কৰিম বুলি। ওপৰত টিনটো লগোৱাহেঁতেন ভাল আছিলে, কিন্তু যোৱা বছৰ মানে বতাহ দিওঁতে এই টিনবিলাক মানে ভাঙি গ'ল। তাৰপিছৰ পৰা আৰু লগোৱাই হোৱা নাই, আৰু কেতিয়া লগাব নাজানো। কি ক'ম আৰু, মোৰ কথা আলচি, মানে ইমান আলচি নহয়, এটা কাম কৰিবলৈ নোখোজে। সেয়াই মই মানে ৱেইট কৰিয়ে আছোঁ। গৈ পিনি এতিয়া ভাবিছোঁ ঝাৰুটো মাৰি লওঁ, ঘৰটো সাৰি লওঁ। মানে সাৰাৰ পিছত যদি বৰষুণটো ৰখে তেতিয়া মানে বাচনকেইটা ধুই ল'ম, আৰু যদি নৰখে ভিজি হ'লেও ছাতি এটা লৈ পিনে হ'লেও বাচনকেইটা ধুই ল'বই লাগিব ন, কাৰণ সময়ো বহুত হ'ল। আপোনালোকে চবেই চাগে মোৰ বিয়াৰ ভিডিঅ'বিলাক চাইছে, চাই পিনে এনজয় কৰিছে, ভালো লাগিছে চাগে। আৰু ভাল লাগিছে যদি এটা লাইক নকৰিলে যে এটা লাইক কৰিব আকৌ, কৰিলে মই গম পাম ন ভাল লাগিছে নে নাই লগা। আৰু ভাল কমেণ্ট কৰিব। মই আপোনালোকক কাকো চিনিয়ে নাপাওঁ, আপোনালোকে কোনোবাই চাগে মোক চিনি পাইছে, আৰু মইতো আপোনালোকৰ লগত চিনাকি হ'ব লাগিব ন। আপোনালোকে মোক কমেণ্ট কৰি পিনে জনাব আকৌ, কোনে কোনে মোৰ মানে ভিডিঅ'বিলাক চাইছে, কোনে মোক মানে চিনি পাইছে। আৰু কমেণ্ট কৰিলেহে মই গম পাম, আপোনালোকক চিনি পাম, হয় নাই? সেইটো কাৰণে কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক চাই থাকিব। নহ'লে মই আৰু বেছি কথা চথা নাপাতি পিনে ঘৰৰ কামবিলাক কৰি নহয়, এনেকৈ কথা পাতোঁতে বহুত দেৰি হৈ যাব আৰু মোৰ কামবিলাক থাকি যাব। ঝাৰুটো মাৰিয়ে লওঁ, নহ'লে অলপ পিছত যদি আৰু ৰখি থাকোঁ আৰু অলপ আকৌ বেছিকৈ আহি যাব। সেইটো কাৰণে এতিয়া দি আছে বাৰু, চিমকৈ দি আছে, হ'লেও মানে মাৰি লৈছোঁ, কামখিনি কৰি লৈছোঁ ন। গেৰেণ্টি নাই নহয় আকৌ কেতিয়া জোৰচে আহিব। কাম হৈ গ'ল, এতিয়া ভাবিছোঁ গাটো ধুই আহোঁগৈ। এতিয়া বহুত সময় হয় জানেনে, ইমান দেৰিলৈকেতো নাথাকোঁ মানে সদায়, কিন্তু আজি মানে বৰষুণ দিয়াৰ কাৰণে বহুত সময় হৈ গ'ল। এতিয়া গৈ পিনে গাটো ধুই আহোঁ, তাৰপিছত ভাত পানীও বনাবলৈ আছে। ভাত বনাই আছোঁ, চব্জি এটা বনালোঁ আৰু এটা চব্জি বনি আছে। আৰু এয়া মই বনাই আছোঁ এতিয়া আলু বিলাহী দি মাছ মানে মাছৰ পিছা আছিলে আৰু দুটা মাথা আছিলে, মানে ঘৰত আছিলে, মাছ খাই শেষ হ'ল পিছবিলাক। তো সেয়া আলু আৰু বিলাহী দি পিনে মাছৰ মাথা আৰু পিছা দি পিনে এটা মানে
অলপ জোল টাইপৰ চব্জি বনাইছোঁ। ঘৰত আমি দুটাই আছোঁ আজি, মানে মাহঁত নাই, মা কালি গৈছিলে মামাহঁতৰ গ'লে আৰু অহা নাই এতিয়ালৈকে। আৰু এটা চব্জি বনাইছোঁ, আৰু এয়া হৈছে কলডিল আলু মটৰ মিলাই পিনে চব্জি। খোৱাৰ পিছতে ভাতকেইটা উঠাই দিম, ভাতকেইটা উঠাই দিলে হৈ গ'ল। আৰু মই আজি ভাত বনোৱা কাম বহুত ভাল লাগে, কিন্তু এই ভাত বনোৱা কামটো মানে কেতিয়া শেষ হ'ব ভাৱ লাগে মানে মোৰ, কাৰণ মই ইমান এটা ভাল নাপাওঁ এই ভাত চাত বনাই মেলি পিনে, কিন্তু এতিয়া বনাবতো লাগে, সেইটো কাৰণে বনাওঁ। আৰু মানে মই ভাতকেইটা বনাই লওঁ। আৰু ইমান ঠাণ্ডা লাগিছে গৰম দিনৰ হেৰিয়ত ন, মেৰা পুৰা নাক চক सर्दी हो गया है। कल से वही था, झूल था, और आज सुखना हो गया। দুপৰীয়া ভাত খোৱাৰ পিছত 3টা মানত মই মোৰ মানে দোকান তালৈ গ'লোগে কাটিং শিকিবলৈ, আৰু আহি পাওঁতে 5:30 হৈ গ'ল। আৰু এতিয়া চাগে 6টা মান বাজিছে নেকি। ভাবিছোঁ এতিয়া অকণমান চাহকণ বনাই লওঁ, চাহকণ বনাই পিনে খাই লওঁ। এইকেইদিন নহয় বৰষুণ দি আছেতো, দুদিন চাচোন কিমান এইবিলাক চগা পোকবিলাক উৰিছে নহয়। মই ভাবিছোঁ অলপমান মানে ভিডিঅ'টো মানে ৰেকৰ্ড কৰি লওঁ, সেইবুলি মানে ৰিং লাইটটো জ্বলালোঁ। ওপৰ লাইটটো পাৱাৰটো কম হয়তো ৰিং লাইটটো জ্বলাইছোঁ। আৰু চাচোন কেনেকৈ আহিছে খোবা। হ'ব দিয়ক, মই চাহটো বনাই আহোঁ, তাৰপিছত কথা পাতিম। আৰু এতিয়া অলপ সময় লাইটটো অফ কৰি দিওঁ, নহ'লে পুৰা ৰুম ভৰ্তি হৈ যাব এইবিলাকে। আগতে নহয় এনেকৈ দৰ্জাখন খুলি পিনে যেতিয়া বাহিৰলৈ ওলাই আহোঁ, তেতিয়া মানে এইডোখৰত আমাৰ পোৱালি এটা আছিলে, আমাৰ মলু আছিলে, সিয়ে মানে এনেকৈ উঠি পিনে চাই নহয়। আৰু এতিয়া নাই, বহুত মিছ কৰোঁ তাক, বহুত মিছ কৰোঁ। আৰু ইমান চগা পোকবিলাক আহিছে, বাহিৰলৈ আহিছোঁ, বাহিৰতো এৰি দিয়া নাই, বহুত মিছ কৰোঁ বেচেৰা। কিন্তু তাৰ লগত যি হ'ল বহুত বেয়া লাগে। এই কাহিনীটো হৈছিলে হোলীৰ পাছদিনাখনি ৰাতিপুৱাৰ ঘটনা হয় এইটো। আমি শুই আছিলোঁ, ৰাতিপুৱাৰ কথা নেকি, বিছনাৰ পৰা শুনাই পালোঁ, ৰ'ব দেই ট্ৰেইন আহি আছে, শুনি নাপাব। এনেকৈ সেইদিনাখনিও আহিছিলে ৰাতিপুৱা ট্ৰেইনখন। ৰাতিপুৱা আমি বিছনাতে শুই আছোঁ, বাহিৰত মানুহে মানে কথা পাতি আছে, ট্ৰেইন আলিত বোলে এনেকৈ ক'লা কুকুৰ এটা মানে মৰি আছে, সেই বুলি চবে মানে বিভগৰ নাম ধৰি পিনে কথা কৈ আছিলে। তাৰপিছত আমি ঘপককৈ উঠি গ'লোঁ। আমাৰ খুৰাই কৈছে মানে আমাৰ কুকুৰে হয় সি, মানে মলু, তাক ট্ৰেইনে কাটি দিলে, মাজৰ পৰা কাটি দিলে, মানে বেচেৰা মৰি গ'ল। আৰু আমি উঠি পিনে গৈ চাইছোঁ, তেতিয়া দেখিছোঁ কি সঁচাকে নোৱাৰিলোঁ, বাহিৰত থাকিব নোৱাৰোঁ, ইমান উৰি চগা পোকবিলাক আহি আছে ন। আৰু গৈ মেলি পিনে চালোঁ যে দেখিলোঁ সঁচাকৈ সি আমাৰ মলুৱে হয়। আৰু একদম ছাইডত পৰিছে, দুটা ভৰি পিছফালে আলি মানে ট্ৰেইনত ট্ৰেকত আছে, আৰু মাথাটো আৰু পেটটো বেচেৰা ভগত ট্ৰেকৰ এইটো পাই পৰি আছে। মুখখন এনেকৈ খুলি পিনে মানে নাই আৰু। সি ৰাতিপুৱা এনেকৈ 6টা বজাত ইণ্টাৰচিটি আহি পিনে ইণ্টাৰচিটিয়ে মাৰিলে, দেখি পিনে মানে ইমান কান্দিছিলোঁ নহয়, ইমান কান্দিছিলোঁ। আগতেও আমাৰ মানে তজু আছিলে, সি এনেকৈ হেৰাই গ'ল। সি বাৰু হেৰাই গ'ল, কিন্তু এটা মনত শান্তি থাকে ন, হেৰাই গ'লেওতো ক'ৰবাততো আছে, ভালকেই আছে। কিন্তু ইয়াকতো আমি নিজে চকু দি দেখিছোঁ মৰা, মানে ইমান দুখ লাগিছিলে নহয়। তাৰপিছত নিজে তাৰ গাত খানি মেলি পিনে, মইতো ভাল পাওঁ, মোতকৈ সি নহয় তাক আৰু বেছি মৰম কৰিছিল। গাত খানি মেলি পিনে যেতিয়া নিজে মানে ঢালি মানে পুতিলে, কি কৰিব আৰু ন, পুতি দিলে, সিও মানে নিজৰ কণ্ট্ৰল কৰিব নোৱাৰিছে, ইমান কান্দিছিলোঁ আমি। আৰু সেইদিনাখনি গোটেই দিনত মানে অকল তাৰ কথাই মনত পৰে, আৰু মানে অকল কান্দা আহে।
এনেকৈ কৰি পিনে এতিয়া বহুত দিন পাৰ হৈ গ'ল বাৰু হোলী নেক্সট দিনাখনিয়ে ঘটনাটো এতিয়া অলপ হেৰি হয় কিন্তু মানে আহোঁতে যাওঁতে অকল মানে তাৰ কথাটোৱে মনত পৰে য'ত আমি তাক পুতি থৈছোঁ আৰু তাৰ টেষ্টখিনি মানে এতিয়াও মানে আছে তাত এইকেইদিন বৰষুণ দি আছে হ'লেও ভালকৈ টেষ্টখিনি যোৱা নাই এতিয়াও টেষ্টবিলাক আছে মানে বহুত বেচেৰা বহুত মনত পৰে মিছ কৰোঁ মানে তাক মই মানে চাহ বাদ দিয়ক আৰু নকওঁ ন যি হ'ল আৰু এতিয়াতো ভাবিছোঁ আৰু নানো তাৰপিছত আকৌ মানে কেলে জানো আমাৰ ঘৰত চাগে শ্বুট নকৰে নেকি আগৰোতো নাই এতিয়া ভগোতো বেয়া হ'ল মৰিলে বাৰু ইমান মানে মৰিলে কিন্তু এনেকৈ ট্ৰেইনে কাটি দিলে ভাবি পিনে মানে কিবা লাগিছে মই মানে চাহ বনাবলৈ গৈছিলোঁ যে তাৰপৰা ভাবিছোঁ বাহিৰৰ পৰা আহোঁগৈ বুলি এনেকৈ খোলোতে তাৰ কথা মনত পৰিলে ভাবিছোঁ আপোনালোককো মানে কওঁ ঘটনাটো আপোনালোকে চাগে দেখা নাই ন কাৰণ মই চেনেলটো নতুন হয় মই তাক আপোনালোকৰ লগত চাগে চিনাকি কৰোৱাই নাছিলোঁ নহয় হোলী ব্লগত দেখাইছিলোঁ নেকি হোলী ব্লগ মই শ্বুট কৰি থৈছোঁ চাগে মই পষ্টেই কৰা নাই মোৰ মনতে নাই হ'ব দিয়ক মই চাহটো বনাই আহোঁ এইটো মেৰিগল্ড বিস্কুট আমাৰ পোৱালিটোৰ আছিলে মানে মলুৰ ভগা আমি নাখাওঁ আৰু বিস্কুট তাৰ কাৰণে অনা হয় সি খায় ৰাতিপুৱা 4টা দিনত 5টা মানে সিয়ে খায় এতিয়াতো সি নাই সেইটো কাৰণে আমি খাই শেষ কৰিছোঁ আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰিছোঁ প্লিজ আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব যোনে ভিডিঅ' চাবলৈ আৰম্ভ কৰিছে মোক অলপ ছাপোৰ্ট কৰিব মোক আগুৱাই অলপ নিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰিছোঁ প্লিজ আকৌ মই লগ পাওঁ আন এটি ভিডিঅ' লৈ পিনে বাই বাই আজিৰ কাৰণে